নমস্কাৰ, মই আজি আপোনালোকৰ আগত পাঠ কৰিব লৈছোঁ মোৰ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম মই কবি নহয়। মই কবি নহয়, তথাপি ভাল পাওঁ মই কবিতা লিখি। সেউজীয়া বিৰিখৰ পাতৰ কবিতা, তলসৰা হালধীয়া সৰাপাতৰ কবিতা আৰু ৰামধেনুৰ হাতোৰঙৰ ফুলৰ পাহিবোৰৰ কবিতা। ভাল পাওঁ মই কবিতা লিখি। নিজকে বিচাৰি পাওঁ কবিতাৰ মাজত, ডুব যাওঁ কবিতাৰ প্ৰতিটো শব্দৰ মালিতাত। নৈৰ কুলু কুলু শব্দত, নিজৰাৰ জিৰি জিৰি গুণগুণনিত, মলয়াৰ মৃদু ঝংকাৰৰ লহৰত, সৰু সৰু চৰাইবোৰৰ কিচিৰ মিচিৰ শব্দত, আকাশে বতাহে সিঁচৰিত হৈ থকা কবিতাৰ উৎসবোৰ ধৰি ধৰি শব্দৰ মালা গাঁঠিব বিচাৰোঁ। কাগজ আৰু কলমৰ মাজত। মই কবি নহয়, তথাপি ভাল পাওঁ মই কবিতা লিখি।